কিছুমান সম্পৰ্ক এনেকুৱা থাকে য'ত নেকি আপুনি প্ৰিয়জনক বহুত ভাল পোৱাৰ পিছতো আপোনাক কিন্তু এৰি থৈ যায়, আপোনাক ব্ৰেকআপ দিয়ে। আৰু সেই ব্ৰেকআপ হোৱাৰ পিছত আপোনাৰ আচলতে জীয়াই থাকিবলৈ মন নোযোৱা হৈ যায়। তেতিয়া আপুনি কি কৰিব? মই আজি আপোনালোকক এনেকুৱা 3টা টিপছ দিম, যিকেইটা টিপছ আপোনালোকে ব্যৱহাৰ কৰিলে আপুনি জীৱনটোক আগুৱাই নিব পাৰিব ব্ৰেকআপ হোৱাৰ পিছত। ব্ৰেকআপ হোৱাৰ পিছত যদি আপুনি তেওঁক বহুতো কাকতি মিনতি কৰি আছে সম্পৰ্কটো ঘূৰাই আনিবৰ বাবে, তাৰ পিছতো আপোনাক এভইড কৰি আছে, তেন্তে কাকতি মিনতি কৰা বন্ধ কৰক। য'ত আপোনাক সন্মানক আঘাত কৰা হয়, বিশ্বাসঘাতকতা কৰা হয়, তেনে সম্পৰ্কত থাকি আপোনাৰ কি লাভ? যদি আপোনাৰ বাবে সম্পৰ্কটো বেছি ইম্পৰ্টেণ্ট হয় আৰু যদি আপোনাৰ ভুলৰ বাবে ব্ৰেকআপ হৈছিল, তেতিয়াহ'লে আপুনি এবাৰ বুজাওক যে মোৰে ভুল হৈছিল, মোক মাফ কৰি দিয়া, এনেকুৱা ভুল আৰু আজিৰ পৰা নকৰোঁ। পাৰিলে নিজে এবাৰ চৰি কওক। যদি তুমি ব্ৰেকআপ হোৱাৰ আগতেই গম পাইছিলা যে তাই তোমাক ব্ৰেকআপ দিব বা তাই তোমাক এৰি থৈ যাব, তাৰ আগতেই তুমি তাইক বুজাই দিবলৈ চেষ্টা কৰা যে তোমাৰ বাবে তাই যোগ্য নহয়। মই আপোনালোকক এটা কথাই কওঁ যে ব্ৰেকআপ হ'ল বুলি এজনী ছোৱালী বা এটা ল'ৰাই এৰি থৈ গ'ল বুলি আপুনি যে তাৰ বাবে জীয়াই থাকিব নোৱাৰিব, যাৰ বাবে আপুনি আত্মহত্যা আচলতে কৰিবলৈ ওলাব, এনেকুৱা কোনো কথা নাই। কাৰণ প্ৰথম ভাল পোৱা হৈছে নিজৰ মা দেউতাই যদি আপোনাক বেয়া পোৱা নাই, মা দেউতাই যদি আপোনাক আচলতে সদায় ওচৰত থকাটো বিচাৰে, তেন্তে এটা ল'ৰাৰ কাৰণে বা এজনী ছোৱালীৰ কাৰণে নিজৰ ইমান ধুনীয়া এটা লাইফ বৰবাদ কৰিবলৈ একো দৰকাৰ নাই। ছোৱালী ঢেৰ আছে, আহিব যাব। আপোনাক যদি সঁচাকৈ কোনোবা ল'ৰা বা ছোৱালী আপোনাক ভাল পায়, তেতিয়াহ'লে আপুনি যিমান বেয়া হ'লেও, আপোনাৰ ধন পইচা থাকক নাথাকক কোনো মেটাৰেই নকৰে, আপোনাৰ লগত থাকিবই থাকিব। আৰু যি আপোনাৰ পৰা আঁতৰি যাব বিচাৰিছে, সি আপোনাক এটা সৰু কথাতে আপোনাক এৰি থৈ যাব।